মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকলৈ বিদ্যুৎ পাঠৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু বৈদ্যুতিক ক্ষমতা সম্পৰ্কে আলোচনা আগবঢ়াম। লগতে পাঠৰ শেষৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ আৰু ভিতৰৰ কেইটামান প্ৰশ্নৰ উত্তৰ আগবঢ়াম। এতিয়া চোৱা, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া মানেনো কি? বৈদ্যুতিক বৰ্তনী এটাত যি বেটাৰী বা বিদ্যুৎ কোষে শক্তি উৎপন্ন কৰে, সেই শক্তিৰ এটা অংশ বৈদ্যুতিক সঁজুলিসমূহত বৰ্তনীত ব্যৱহাৰ হয়, বাকী বেছি অংশই বিদ্যুৎ শক্তি তাপলৈ পৰিৱৰ্তন হোৱাৰ ফলত অপচয় ঘটে। আৰু যদি বৈদ্যুতিক বৰ্তনী এটাত ব্যৱহাৰ কৰা বৈদ্যুতিক সঁজুলি বা বৈদ্যুতিক তার ৰোধক প্ৰধান হয়, অৰ্থাৎ ৰোধ বেছি হয় আৰু প্ৰধানকৈ বিদ্যুৎ শক্তিক তাপ শক্তিলৈ ৰূপান্তৰ কৰে, তেনেহ'লে তাত উৎপন্ন হোৱা তাপ আমি কিহৰ লগত সমান বুলি ক'ব পাৰোঁ? তাত ব্যৱহাৰ হোৱা বিদ্যুৎ শক্তিৰ লগত সমান। আৰু এই বিদ্যুৎ প্ৰবাহৰ ক্ৰিয়াকেই বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। গতিকে তাপীয় ক্ৰিয়া বুলিলে আমি বুজিম যে যি বিদ্যুৎ শক্তি বৰ্তনী এটাত তাপ শক্তিলৈ ৰূপান্তৰ হয়, এই প্ৰক্ৰিয়াটোকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলে। এতিয়া আমি বিদ্যুৎ বৰ্তনী এটাত বিদ্যুৎ শক্তি তাপ শক্তিলৈ ৰূপান্তৰ হ'লে কিমান পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় তাৰ গাণিতিক প্ৰকাশ ৰাখি আমি চাওঁ কেনেধৰণে আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা বৈদ্যুতিক বৰ্তনী এটাত আমি যদি ধৰি লওঁ যে ই ৰোধ প্ৰধান, বা এনেধৰণে আমি লিখিব পাৰোঁ, ধৰা হ'ল তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা ৰোধক প্ৰধান বৰ্তনী এটাৰ ৰোধ R আৰু প্ৰবাহিত বিদ্যুতৰ পৰিমাণ I। যদি বৰ্তনীত Q পৰিমাণৰ আধান T সময়ত প্ৰবাহিত হয় আৰু বিভৱ ভেদ V হয়, তেন্তে বৰ্তনীত ব্যৱহাৰ হোৱা শক্তি W সমান V ইনটু Q। আকৌ আমি জানো I is equal Q by T, which implies Q is equal I into T। ওমৰ সূত্ৰৰ পৰা V is equal R I। এতেকে W is equal অৰ্থাৎ ব্যৱহৃত শক্তি বা কাৰ্য সমান V ইনটু Q is equal R I ইনটু I T is equal I square R T। এতিয়া আমি পালোঁ এই যি শক্তি বৰ্তনীটোত ব্যৱহাৰ হৈছে ই
তাপীয় শক্তিলৈ বা তাপ শক্তিলৈ পৰিৱৰ্তন হয়। গতিকে আমি লিখিব পাৰোঁ, যিহেতু বৰ্তনীত ব্যৱহাৰ হোৱা শক্তি তাপলৈ পৰিৱৰ্তন হয়। এতেকে তাপ H = I²RT। এতেকে তাপ সমান H = I²RT। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে উৎপন্ন হোৱা তাপ বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক, ৰোধৰ সমানুপাতিক আৰু প্ৰবাহিত হোৱা সময়ৰ সমানুপাতিক। আৰু এই সূত্ৰটোকে কোৱা হয় জুলৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ। গতিকে জুলৰ তাপীয় ক্ৰিয়াত উৎপন্ন হোৱা তাপৰ সূত্ৰটো হ'ল H = I²RT। অৰ্থাৎ ৰোধকত উৎপন্ন হোৱা তাপ বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক। ৰোধৰ সমানুপাতিক। আৰু ব্যৱহৃত হোৱা সময়ৰ সমানুপাতিক। তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা বৈদ্যুতিক সঁজুলিৰ নাম। তোমালোকে মনত ৰাখিবা, দুটা বা তিনিটা সঁজুলিৰ নাম যে বৈদ্যুতিক ইস্ত্ৰি, দ্বিতীয়তে কি লিখিব পাৰোঁ আমি, বৈদ্যুতিক কুকাৰ। তিনি নম্বৰতে আমি লিখিব পাৰোঁ ফিলামেণ্ট বাল্ব। চাৰি নম্বৰতে লিখিব পাৰোঁ গিজাৰ। এইবাৰ চোৱা বৈদ্যুতিক ক্ষমতা। বৈদ্যুতিক ক্ষমতা হৈছে কি, বৰ্তনী এটাত ব্যৱহাৰ হোৱা শক্তি বা শক্তিৰ অপচয়ৰ হাৰকে বৈদ্যুতিক ক্ষমতা বোলে। গতিকে বৈদ্যুতিক বৰ্তনীত ব্যৱহাৰ হোৱা শক্তিৰ হাৰ বা শক্তিৰ অপচয়ৰ হাৰক ক্ষমতা বোলে। ক্ষমতা মানে ইয়াত কি বুজোৱা হৈছে, বৈদ্যুতিক ক্ষমতা। এই বৈদ্যুতিক ক্ষমতাৰ একক মানে ইয়াত মই SI এককৰ কথা কৈছোঁ, হ'ল ৱাট। 1 ৱাট মানে হ'ল যে বৰ্তনী
এটাত যদি 1 সেকেন্ডত 1 জুল শক্তি ব্যৱহাৰ হয় বা সঁজুলি এটাই 1 সেকেন্ডত 1 জুল কাৰ্য সম্পন্ন কৰে তেন্তে ইয়াৰ ক্ষমতা কিমান হ'ব 1 জুল 1 জুল মই তলতে লিখি দিছোঁ তোমালোকে ভালকৈ লিখিবা এইবাৰ তোমালোকে পেজ নাম্বাৰ 216 প্ৰশ্নৰ উত্তৰসমূহ চোৱা প্ৰথমটোত দিয়া আছে সমান্তৰাল সংযোগৰ সমতুল্য ৰোধ উলিয়াব লাগে দুটা ৰোধ দিয়া আছে প্ৰথম প্ৰশ্নটোত দিয়া আছে 1 ওম আৰু 10 to the power 6 ওম 1 ওম আৰু 10 to the power 6 ওমৰ ৰোধ দুটা যদি সমান্তৰালকৈ সংযোগ কৰা হয় ইহঁতৰ সমতুল্য ৰোধ কিমান হ'ব যিহেতু সমান্তৰাল সজ্জাৰ বৰ্তনীৰ সমতুল্য ৰোধ প্ৰতিটো ৰোধৰ মানতকৈ কম এতেকে বৰ্তনীটোৰ সমতুল্য ৰোধ প্ৰায় 1 ওম হ'ব একেধৰণে দ্বিতীয় প্ৰশ্নটোৰ ক্ষেত্ৰতো আমি পাম কিমান দিয়া আছে 1 ওম 10 to the power 3 ওম আৰু 10 to the power 6 ওম প্ৰথমখিনি তোমালোকে একেধৰণে বাক্যটো লিখিবা মই শেষৰটো লিখি দিছোঁ বৰ্তনীটোৰ ৰোধ প্ৰায় 1 ওম হ'ব এইবাৰ চোৱা 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে যে 100 ওমৰ এটা বৈদ্যুতিক বাল্ব 50 ওমৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 ওমৰ ৰোধক এটা পানীৰ ফিল্টাৰ 220 ভল্ট উৎসৰ লগত সমান্তৰালকৈ সংযোগ কৰা হৈছে যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিটাই লোৱাৰ সমান প্ৰবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব গতিকে আমি ধৰি লওঁ ৰোধ কেইটাক এনেকৈ কৰাৰ সুবিধাৰ কাৰণে ধৰা হ'ল বৈদ্যুতিক বাল্বৰ ৰোধ R1 সমান 100 ওম দ্বিতীয়তে কি আছে পাউৰুটি সেকা সঁজুলি পাউৰুটি সেকা সঁজুলিটোৰ ৰোধ R2 সমান 50 ওম পানীৰ ফিল্টাৰ তোৰ ৰোধ R3 সমান
500 ওম। সমতুল্য ৰোধ R বিভৱ ভেদ V সমান 220 ভল্ট আৰু বিদ্যুৎ প্ৰবাহ I হ'লে 1/R is equal 1/R1 plus 1/R2 plus 1/R3 implies 1/R is equal 1/100 plus 1/50 plus 1/500 এতিয়া এই তিনিটাৰ লসাগু হ'ব 500 এটো ললো 100 হৰণ কৰিলে কিমান হ'ব 5 plus 50 ডিভাইড কৰিলে হ'ব 10 plus 500 ডিভাইড কৰিলে 1 is equal কিমান হ'ব 16/500 which implies R is equal 500/16 এইটোৰ মান আমি হৰণ কৰি পাম 31.25 ওম এটাকে বৈদ্যুতিক ইস্তিটোৰ ৰোধ কিমান হ'ব 31.25 অৰ্থাৎ বৰ্তনীটোৰ সমতুল্য ৰোধৰ সমান হ'ব ইমান ওম আকৌ বিদ্যুৎ প্ৰবাহ I সমান V/R এবাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ চোৱা 3 নম্বৰ প্ৰশ্নটো হৈছে এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় গতিকে বৈদ্যুতিক সঁজুলিসমূহ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে সুবিধা সমূহ হ'ল 1 নম্বৰ সমান্তৰাল সজ্জাত সংযোগ কৰা সঁজুলি সমূহে একে বিভৱ ভেদ পায় ৰোধ অনুযায়ী সঁজুলিবোৰৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ পৰিমাণ বেলেগ বেলেগ হয় দ্বিতীয়তে সঁজুলিসমূহৰ যিকোনো এটা বিকল হলেও বাকীবোৰৰ
মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয় অৰ্থাৎ বৰ্তনীটো বন্ধ হৈ নাযায় কিন্তু শ্ৰেণীবদ্ধ সজ্জাত যিকোনো এটা সঁজুলি বিকল হ'লে বা সলাব লগা হ'লে বৰ্তনীটোৰ বাকী সঁজুলি সমূহেও কাম নকৰে। 4 নম্বৰ প্ৰশ্ন 2 ওম 3 ওম আৰু 6 ওমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওম আৰু 1 ওম পোৱা যায়। গতিকে আমি কেনেধৰণে সংযোগ কৰিম 2 ওমৰ লগত 3 ওম আৰু 6 ওম এই দুটা চিত্ৰত দেখুৱাৰ ধৰণে আমি সংযোগ কৰি লওঁ। এইটো 2 ওম এইটো 3 ওম আৰু এইটো হৈছে 6 ওম। R1 is equal 2 ohm, R2 is equal 3 ohm, R3 is equal 6 ohm, R2 আৰু R3 সমান্তৰাল সংযোগ কৰি পোৱা সমতুল্য ৰোধ R ডেছ হ'লে R ডেছ 1 by R ডেছ is equal 1 by R2 plus 1 by R3 implies 1 by R dash is equal 1 by 3 plus 1 by 6 is equal 6 3 2 6 যোগ 6 এখন কৰিলে 1 1 by R dash is equal 3 by 6 এটো হৰণ কৰিলে 2 হ'ব গতিকে R dash is equal ইয়াৰ পৰা কিমান পাম 2 ওম এতিয়া R1 is equal 2 ohm আৰু R dash is equal 2 ohmৰ শ্ৰেণীবদ্ধ সংযোগৰ সমতুল্য ৰোধ সমান কিমান হ'ব R dash plus R1 is equal 2 plus 2 is equal 4 ohm ইয়াৰ চিত্ৰটো আমি সমতুল্য চিত্ৰটো এনেধৰণে আঁকিও দেখুৱাব পাৰোঁ বা এইটো বিশেষ প্ৰয়োজন নাই যেহেতু প্ৰশ্নটোৰ নম্বৰ খুব বেছি 2 থাকিব এনেধৰণে আমি দেখুৱাব পাৰোঁ এইবাৰ আমি কি উলিয়াবলৈ দিছে যে তিনিটা ৰোধৰ সমতুল্য ৰোধ 1 ওম হোৱাকৈ কেনেধৰণে সংযোগ কৰিম যেহেতু 1 ওমটো প্ৰত্যেকটো ৰোধৰ মানতকৈ কম গতিকে আমি তিনিটা যদি সমান্তৰালকৈ সংযোগ কৰোঁ তেনেহ'লে ইহঁতৰ সমতুল্য ৰোধ তিনিটাৰ মানতকৈ কম ওলাব অৰ্থাৎ আমি সমান্তৰালকৈ সংযোগ কৰিম R1 R2 আৰু R3 সমান্তৰাল কৈ সংযোগ কৰি
কৰিলে সমতুল্য ৰোধ প্ৰত্যেক ৰোধকৰ মানতকৈ কম হ'ব। যদিহে সমতুল্য ৰোধ R ডেছ হয় তেন্তে 1/R ডেছ ইজ ইকুৱেল 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 প্লাছ 1/6। ইহঁতৰ লসাগু হ'ব 6, 2ৰে এইটো ডিভাইড কৰিলে হ'ব 3, গতিকে 3 প্লাছ 3ৰে ডিভাইড কৰিলে 2 প্লাছ 6ৰে ডিভাইড কৰিলে 1 প্লাছ 1/R ডেছ ইজ ইকুৱেল 6/6, which implies R ডেছ ইজ ইকুৱেল 6/6 মানে যেহেতু 1 হয় 1। 5 নম্বৰ প্ৰশ্ন, 4 ওম, 8 ওম, 12 ওম আৰু 24 ওমৰ ৰোধক চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব? গতিকে আমি যদি বৰ্তনীত এই ৰোধ চাৰিটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰোঁ তেতিয়াহ'লে সৰ্বোচ্চ ৰোধ পাম। গতিকে কি কৰিব লাগিব? শ্ৰেণীবদ্ধ সংযোগ কৰিব লাগিব। চিত্ৰত মই আঁকি দেখুৱাইছোঁ। এনেধৰণে যদি আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰোঁ তেনেহ'লে ইহঁতৰ মান সৰ্বোচ্চ হ'ব। R1 ইজ ইকুৱেল 4 ওম, R2 ইজ ইকুৱেল 8 ওম, R3 ইজ ইকুৱেল 12 ওম আৰু R4 ইজ ইকুৱেল দিয়া আছে 24 ওম। এতেকে ৰোধক কুণ্ডলী সমূহ শ্ৰেণীবদ্ধ সংযোগ কৰিলে সমতুল্য ৰোধ সৰ্বোচ্চ হ'ব আৰু এই ৰোধ সমান R1 প্লাছ R2 প্লাছ R3 প্লাছ R4 ইজ ইকুৱেল 4 ওম প্লাছ 8 ওম প্লাছ 12 ওম প্লাছ 24 ওম। এইখিনি আমি প্লাছ কৰোঁ। 4, 6, 7, 14, 18, 8 সকলোৱে 1, 2, 4, 48 ওম। এইবাৰ চোৱা, ৰোধকসমূহ বৰ্তনীত যদি আমি সমান্তৰালকৈ সংযোগ কৰোঁ তেনেহ'লে ৰোধৰ মান সৰ্বনিম্ন হ'ব। গতিকে আমি কি কৰিম? ৰোধক কুণ্ডলীসমূহক বা কুণ্ডলীসমূহ সমান্তৰাল সজ্জাত সংযোগ কৰিলে ৰোধৰ মান সৰ্বনিম্ন হ'ব যদিহে সমতুল্য ৰোধ R ডেছ হয় তেন্তে 1/R ডেছ ইজ ইকুৱেল 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 প্লাছ 1/R4 ইজ ইকুৱেল 1/4 প্লাছ 1/8 প্লাছ 1/12 প্লাছ 1/24। গতিকে আটাইকেইটাৰ লসাগু ল'লে 4, 8, 12, 24 আমি পাম 24। 4 হৰণ কৰিলে 6 হ'ব, 6 1 ইনটু কৰিলে 6 1 6 প্লাছ 8ৰে ডিভাইড কৰিলে হ'ব 3 প্লাছ 12ৰে ডিভাইড কৰিলে 2 প্লাছ 24ৰে ডিভাইড কৰিলে 1। এইবাৰ সমতুল্য ৰোধ
1/r' ক্ষেত্ৰত আমি পাম 1/r' ইজ ইকুৱেল 6 × 9 10 11 12 হ'ব ওপৰত তলত হ'ল 24 ইয়াৰ পৰা আমি পাম 1/r' ইজ ইকুৱেল এই দুটা হৰণ কৰিলে কিমান পাম 1/2 এতেকে r' ইজ ইকুৱেল 2 এইটো হৈছে 2 গতিকে সমতুল্য ৰোধ হ'ব বা নিম্নতম ৰোধ হ'ব কিমান 2 ওহম এতেকে নিম্নতম ৰোধ 2 ওহম এবাৰ পেজ নাম্বাৰ 218 প্ৰশ্নকেইটাৰ উত্তৰলৈ আমি আগবাঢ়ো চোৱাচোন প্ৰথম প্ৰশ্নটো দিয়া আছে বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তাৰবোৰ এনে নহয় কিয় এতিয়া উত্তৰটো চোৱা বৈদ্যুতিক হিটাৰৰ সংযোগী তাৰৰ ৰোধ তাপ উপাদানডালৰ ৰোধতকৈ কম তাপ উপাদানডালত অধিক পৰিমাণে তাপ উৎপন্ন হোৱাৰ বাবে ই দীপ্ত হয় কিন্তু সংযোগী তাৰডাল দীপ্ত নহয় গতিকে এই উত্তৰটো সংক্ষিপ্তকৈ এনেকৈ লিখিবা তোমালোকে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্ন দিয়া আছে যে 9600 কুলম আধান 1 ঘণ্টাত 50 ভোল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হ'লে উৎপাদিত তাপৰ পৰিমাণ উলিওৱা এতিয়া উত্তৰটো চোৱা কি দিয়া আছে দিয়া আছে আধান Q সমান 9600 কুলম বিভৱ ভেদ V সমান 50 ভোল্ট সময় কি সমান 1 ঘণ্টা সমান 60 × 60 সেকেন্ড সমান 3600 সেকেন্ড এতেকে উৎপন্ন হোৱা তাপ H is equal VI into T is equal VI ঠাইত আমি লিখিব পাৰোঁ কি হয় Q/T into T is equal V into Q is equal 50 into Q মান কিমান দিয়া আছে আমাৰ 9600 is equal 0 0 0 6 5 গুণ 30 করলে 3 9 5 গুণ 45 3 48 মান কি হ'ব জুল ইয়াক আমি যদি কিলো জুললৈ নিউ তেনে হলে কি হ'ব 1000 এ হৰণ কৰিলে 480 কিলো জুল এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 20 ওহম ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 এম্পিয়াৰ প্ৰবাহ লয় 30 সেকেন্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা গতিকে আমাক দিয়া আছে ৰোধ R is equal 20 ওহম দ্বিতীয়তে দিয়া আছে বিদ্যুৎ প্ৰবাহ I is equal 5 ampere সময় t সমান দিয়া আছে 30 সেকেন্ড এতেকে উৎপন্ন হোৱা তাপ H is equal I square RT এটো হৈছে জুলৰ সূত্ৰ is equal
I মান আছে 5 গতিকে 5 স্কয়াৰ ইনটু r 20 ইনটু সময় আছে 30 ইজ ইকুৱেল 25 ইনটু 20 ইনটু 30 ইমান কি হ'ব তাপৰ একক জুল ইজ ইকুৱেল এইকেইটা আমি ইনটু কৰিম 0 0 3 2 6 6 5 29 0 3 6 2 12 3 15 ইমান জুল ইয়াক আমি কিলো জুলত লিখিলে 1000 এ হৰণ কৰিব পাৰো গতিকে 15 কিলো জুল ইংৰাজীত লিখিলে কেজে বুলিও চমুকৈ লিখিব পাৰো এইবাৰ পেজ নাম্বাৰ 20 থকা কুৱেশ্যন তিনিটা না দুটা আছে দুটাৰ উত্তৰ চোৱা তোমালোকে প্ৰথম কুৱেশ্যনটো দিছে কিহে বৈদ্যুতিক বৰ্তনী এটাৰ শক্তি নিৰ্ণয় কৰে গতিকে কি হ'ব এক নম্বৰ প্ৰশ্নটোৰ বৈদ্যুতিক ক্ষমতাই টনি এটাত ব্যৱহাৰ হোৱা শক্তিৰ হাৰ নিৰ্ণয় কৰে আৰু এই হাৰ বৰ্তনীটোৰ ৰোধৰ ওপৰত নিৰ্ভৰ কৰে এটা বৈদ্যুতিক মটৰে 220 ভোল্ট সাপ্লাই মেইন্সৰ পৰা 5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ লয় বৈদ্যুতিক মটৰটো 2 ঘণ্টা ব্যৱহাৰ কৰিলে ইয়াৰ ক্ষমতা আৰু শক্তি নিৰ্ণয় কৰা গতিকে উত্তৰ হ'ব দিয়া আছে বিদ্যুৎ প্ৰবাহ I সমান 5 এম্পিয়াৰ বিভৱ ভেদ V সমান 220 ভোল্ট সময় T সমান 2 ঘণ্টা সমান 2 into 60 into 60 is equal এটা পূৰণ কৰিলে হ'ব 7200 সেকেন্ড এতেকে মটৰটোৰ ক্ষমতা P সমান V into I is equal V হৈছে 220 into I হৈছে 5 is equal 0 5 গুণ 10 5 গুণ 10 কে 11 বৈদ্যুতিক ক্ষমতাৰ একক হৈছে কি ওয়াট W ৰে বুজাব পাৰো এতিয়া কিমান সময় ব্যৱহাৰ কৰা হৈছে সেই হিচাপত আমাৰ শক্তিৰ পৰিমাণ হ'ব এতেকে মটৰটোত ব্যৱহাৰ হোৱা শক্তি সমান P into T সমান 1100 into সময় হৈছে 2 গতিকে ইমান ওয়াট ঘণ্টা ওয়াট আৱাৰ is equal 2200 ওয়াট আৱাৰ ইয়াক আমি কিলোৱাট আৱাৰ লৈ নিলে হ'ব 2200 by 1000 কিলোৱাট আৱাৰ সমান কি হ'ব 2.2 কিলোৱাট আৱাৰ